নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅ'টিত ভইচৰ চেপ্টাৰ 2 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু চেপ্টাৰ 1ত আমি ভইচৰ নিয়মবোৰ ভইচ কেনেকৈ কৰে তাৰ উপৰিও সিম্পল প্ৰেজেন্ট কন্টিনিউয়াছ আৰু প্ৰেজেন্ট পাৰফেক্টৰ ফৰ্মেশ্যনখিনি দিছিলোঁ আৰু আজি এই ভিডিঅ'টিত আমি সিম্পল পাষ্ট কন্টিনিউয়াছ পাষ্ট পাৰফেক্ট সিম্পল ফিউচাৰ কন্টিনিউয়াছ মডেল ভাৰ্ব এইকেইটাৰ ফৰ্মেশ্যনো দিম আৰু ইয়াৰ লগে লগে আমি সিম্পল প্ৰেজেন্ট আৰু প্ৰেজেন্ট কন্টিনিউয়াছৰ এক্সাম্পল সহ আপোনালোকক এই ভিডিঅ'টোত দিম সেয়েহে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়ো ইয়াতে আগত তিনিটা হৈ গৈছিলে 4 নম্বৰত আছে সিম্পল পাষ্ট আৰু সিম্পল পাষ্টৰ ফৰ্মেশ্যনটো হৈছে সাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট এতিয়া ইয়াক আমি পেছিভ কৰোঁতে কৰিব লাগিব সাবজেক্টটো এক্টিভ ভইচৰ সাবজেক্টটো পেছিভ ভইচত কি হৈ বহে অবজেক্ট হৈ বহে আৰু এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত সাবজেক্ট হৈ বহে এইটো তোমালোকক আগৰ ভিডিঅ'টোত কোৱা হৈছিলে এতিয়া পেছিভ কৰোঁতে আমি এক্টিভৰ অবজেক্টটো পেছিভত সাবজেক্ট হ'ল তাৰপিছত কি বহিব was অবলিক were তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰপিছত বাই প্ৰিপজিশ্যন আৰু এক্টিভ ভইচৰ সাবজেক্টটো ইয়াতে অবজেক্ট হৈ বহিব এইটো হৈছে ফৰ্মেশ্যন এতিয়া 5 নম্বৰত আছে পাষ্ট কন্টিনিউয়াছৰ ফৰ্মেশ্যনটো আমি সকলোৱে জানো সাবজেক্ট প্লাছ was were প্লাছ ভাৰ্ব প্লাছ ing প্লাছ অবজেক্ট ভাৰ্বৰ লগত ing আহে এতিয়া এইটো পেছিভ কৰোঁতে অবজেক্টটো সাবজেক্ট হৈ বহিলে was were থাকিলে আৰু ভাৰ্বৰ লগত ing যোগ হোৱাৰ কাৰণে ইয়াতে কি বহাব লাগিব আমি বিং আনিব লাগিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰপিছত বাই আৰু সাবজেক্টটো আমাৰ অবজেক্ট এতিয়া 6 নম্বৰত আছে পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্টৰ ফৰ্মেশ্যনটো হৈছে সাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট এতিয়া ইয়াক পেছিভ কৰোঁতে অবজেক্টটো সাবজেক্ট হ'ল তাৰপিছত হেড আহিব তাৰ লগত বিন বহিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰপিছত বাই প্ৰিপজিশ্যন তাৰপিছত সাবজেক্টটো আমাৰ অবজেক্ট হৈ বহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ফৰ্মেশ্যন তোমালোকে লিখি থবা এতিয়া 7 নম্বৰত আছে সিম্পল ফিউচাৰ টেন্স আৰু সিম্পল ফিউচাৰ টেন্সৰ ফৰ্মেশ্যনটো হৈছে সাবজেক্ট প্লাছ সেল অবলিক উইল প্লাছ ভাৰ্ব প্লাছ অবজেক্ট আৰু ইয়াক পেছিভ কৰোঁতে আমি কৰিব লাগিব সাবজেক্টটো অবজেক্ট হৈ আহিলে সকলোতে একে নিয়ম তাৰপিছত সেল অবলিক উইল প্লাছ বি আনিব লাগিব বি প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল এইটো ঠিকে থাকে বাই প্ৰিপজিশ্যন লাগিব আৰু আমাৰ যিটো সাবজেক্ট আছিলে এক্টিভ ভইচৰ সেইটো পেছিভ ভইচত অবজেক্ট হৈ বহিব এবাৰ আহিছোঁ ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ফৰ্মেশ্যনটো হৈছে সাবজেক্ট প্লাছ সেল অবলিক উইল প্লাছ বি প্লাছ ভাৰ্বৰ লগত ing থাকিলে তাৰপিছত অবজেক্ট পেছিভ কৰোঁতে ইয়াক কৰিব লাগিব কি অবজেক্টটো সাবজেক্ট হ'ল সেল উইল থাকিলে বি থাকিলে কিন্তু ভাৰ্বৰ লগত যেতিয়া ing থাকে সেইটো প্ৰেজেন্ট কণ্টিনিউয়াছে হওক পাষ্ট কণ্টিনিউয়াছে হওক বা ফিউচাৰ কণ্টিনিউয়াছে হওক বিং আনিব লাগিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰপিছত বাই তাৰপিছত আমাৰ এক্টিভ ভইচৰ সাবজেক্টটো পেছিভ ভইচত অবজেক্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত 9 নম্বৰত আছে মডেল ভাৰ্ব এতিয়া মডেল ভাৰ্বৰ যদি এক্টিভ ভইচটো মডেল ভাৰ্বত থাকে তেতিয়া আমি পেছিভ কেনেকৈ কৰিম ইয়াতে এক্টিভত কি থাকিব সাবজেক্ট থাকিল তাৰপিছত মডেল ভাৰ্বকেইটা আমি জানো কেন মে মাছ শুড এইবিলাক থাকিলে এইকেইটা থকাৰ পিছত ভাৰ্বটো থাকিল ভাৰ্বটোৰ পিছত অবজেক্ট থাকিল আৰু এইকেইটাক যেতিয়া আমি পেছিভ কৰিম মডেল ভাৰ্বক তেতিয়া অবজেক্টটো সাবজেক্ট হৈ বহিলে তাৰপিছত থাকিব কেন মে মাছ শুড যি থাকে তাৰ লগত আমি বি প্লাছ কৰিম তাৰপিছত ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল তাৰপিছত বাই থাকিব তাৰপিছত সাবজেক্টটো অবজেক্ট হ'ব এইটো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি সিম্পল প্ৰেজেন্টৰ এক্সাম্পলৰ ফালে আগবাঢ়ো এতিয়া সিম্পল প্ৰেজেন্টৰ এক্সাম্পল প্ৰথমটো লৈছিলোঁ মিষ্টাৰ দাস টিচ আছ ইংলিছ ইয়াতে মিষ্টাৰ দাসটো হৈছে সাবজেক্ট টিচটো হৈছে ভাৰ্ব আছটো অবজেক্ট নম্বৰ 1 আৰু ইংলিছটো অবজেক্ট 2 তোমালোকৰ অবজেক্ট 1 অবজেক্ট 2 বুলি লিখি ল'বা আৰু এনেকৈ যদি দুটা অবজেক্ট থাকে তেতিয়াহ'লে তোমালোকক কৈ থওঁ তোমালোকে ফাৰ্ষ্ট অবজেক্টটো লৈ ল'বা কি হিচাপে সাবজেক্ট হিচাপে পেছিভ কৰোঁতে সাবজেক্ট হিচাপে লৈ ল'বা তেতিয়াহ'লে তোমালোকৰ অকণো ভুল নহয় এতিয়া মই দুটা হেৰিতে দেখাই দিছোঁ তোমালোকক অবজেক্ট 1ত কৰিলে কেনেকুৱা হ'ব অবজেক্ট 2ত কৰিলে কেনেকুৱা হ'ব এতিয়া
আছটো দি কৰিছোঁ, আছ থকাৰ কাৰণে উই হ'ল, উই আৰ, টিটছৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে তত, তাৰপিছত আমি অবজেক্টটো ইংলিছ আনিলোঁ বাই আমাৰ এক্টিভৰ ছাবজেক্টটো পেচিভত কি হ'ল মিষ্টাৰ দাস। নিশ্চয় বুজি পাইছা। এতিয়া আমি অবজেক্টটো মানে ইংলিছটো আগত আনি চাম। ইংলিছ ইজ টিটছৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তত টু আছ বাই মিষ্টাৰ দাস। এনেকৈ অলপ তোমালোকৰ কনফিউজন হ'ব, সেয়েহে তোমালোকে অবজেক্ট 1টো সদায় ছাবজেক্ট হিচাপে আনিবা। অবজেক্ট 2 থাকিলেও 2টো ব্যৱহাৰ নকৰিবা, অবজেক্ট 1টো তোমালোকে আনি ল'বা, তেতিয়া তোমালোকৰ অকণো ভুল নহয়। এতিয়া উদাহৰণ 2টো চাওঁ আমি। উদাহৰণ 2ত আছে ডিচেণ্ট পিপুল লাইক গুড মেনাৰ্ছ, মানে সৎলোকে সৎ আচৰণ ভাল পায়। ইয়াতে তোমালোকে চোৱা, গুড মেনাৰ্ছটো আমাৰ অবজেক্ট হৈ আছে, পেচিভ কৰি দেখি আমি ছাবজেক্টলৈ আনিলোঁ। গুড মেনাৰ্ছ আৰ, লাইকৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে লাইক বাই ডিচেণ্ট পিপুল, একেবাৰে সহজ। এতিয়া উই ন' হিম, এইটো এক্টিভত আছে, পেচিভ কৰিলে কি হ'ব, হিমৰ ঠাইত হিমটো অবজেক্ট হৈ আছে, ছাবজেক্ট কৰোঁতে হি হ'ল, হিৰ লগত ইজ আহিল, তাৰপিছত ন'ৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে নোন, তাৰপিছত টু আহিলে, তাৰপিছত উইথ ঠাইত আছ হ'ল। আৰু ইয়াতে বাই আছ কিহৰ কাৰণে নহ'ল, ন' ভাৰ্ব থাকিলে বাই নহয়, কি হয় টু ব্যৱহাৰ কৰা হয়। এইটো তোমালোকে মনত ৰাখিবা, সেইকাৰণে কাষত লিখি দিছোঁ যাতে তোমালোকৰ ভুল নহয়, খোকোজা নালাগে, কাৰণ বাকীবিলাকত আমি বাই ব্যৱহাৰ কৰোঁ, কিন্তু এইটোত কিয় টু ব্যৱহাৰ কৰিলোঁ। চ' যদি ন' থাকে, ন' থাকিলে বাই নহয় টুৰহে ব্যৱহাৰ হয়। এতিয়া 4 নম্বৰটোত আছে দে হেল্প দ্য পুৰ। ইয়াতে দ্য পুৰটো হৈছে আমাৰ অবজেক্ট, অবজেক্টটো ছাবজেক্ট হিচাপে আনিলোঁ, দ্য পুৰ আৰ, এম ইজ আৰ ব্যৱহাৰ কৰিলোঁ। তাৰপিছত হেল্পৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে হেল্প বাই দে থাকিলে দেম হয়। নিশ্চয় বুজি পাইছা। এতিয়া 5 নম্বৰ দিছে হিজ বিহেভিয়াৰ ডিছপ্লেছ মি। ইয়াতে মিটো অবজেক্ট হৈ আছে, ছাবজেক্ট কৰিলোঁ আই এম ডিছপ্লেছড এট হিজ বিহেভিয়াৰ, এইটো হ'ল। এটা নোট দিছোঁ, যদি প্লিজ আৰু ডিছপ্লেছ থাকে আৰু তাৰ ছাবজেক্টটো যদি লিভিং হয়, মানে জীৱিত বস্তু হয়, জীৱ হয়, তেতিয়াহ'লে বাইৰ ঠাইত উইথ হ'ব, আৰু যদি নন লিভিং মানে জড় বস্তু হয়, তেতিয়াহ'লে বাইৰ ঠাইত এট লিখিব লাগিব। এতিয়া বাকীকেইটাও একে আছে। এইবাৰ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছৰ এক্সাম্পল চাইছোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছত তোমালোকক কৈছিলোঁ যে ভাৰ্বৰ লগত আই এন জি থাকিলে কি হ'ব, আগত বিয়িং আহিব। এতিয়া তাৰে ফৰ্মেশ্যন অনুসৰি উদাহৰণকেইটা লৈছোঁ। প্ৰথম উদাহৰণটোত আছে চি ইজ ছিঙিং এ ছং। ইয়াতে এ ছংটো আমাৰ অবজেক্ট, পেচিভ কৰোঁতে ছাবজেক্ট হ'ল, এ ছং ইজ, ছিং ভাৰ্বৰ লগত আই এন জি থকাৰ কাৰণে বিয়িং আনিলোঁ, ছিঙৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম চাং, তাৰপিছত বাই প্ৰিপজিশ্যন, তাৰপিছত চি থাকিলে কি হ'ব, হাৰ হ'ব। বুজি পাইছা। ইয়াতে দিছোঁ এটা, দ্য লিটল বয় ইজ লিডিং দ্য ব্লাইণ্ড মেন অন দ্য ৰোড। দ্য ব্লাইণ্ড মেন অবজেক্টটো আমি ছাবজেক্ট কৰিলোঁ, ইজ লিডৰ লগত আই এন জি থকাৰ কাৰণে ইজৰ পিছত কি আনিলোঁ, বিয়িং আনিলোঁ, তাৰপিছত লিডৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিডে থাকিল, অন দ্য ৰোড বাই দ্য লিটল বয়, এনেকুৱা হ'ব। এতিয়া 3 নম্বৰত আছে হি ইজ ৰাইটিং এ লেটাৰ। এইটো তোমালোকে একেবাৰে সহজত কৰিব পাৰিবা। এ লেটাৰ ইজ বিয়িং ৰিটন বাই হিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকে নিশ্চয় বুজি পোৱা বুলি ভাবি লৈছোঁ। আৰু যদি কিবা খোকোজা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই তোমালোকৰ খোকোজাখিনি দূৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু ইয়াৰ পিছত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ সকলোখিনিৰ ওপৰত এক্সাম্পল সহ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু লেট বহাইনো কেনেকৈ ভইচ চেঞ্জ কৰে তাৰ বিষয়েও জানিম। সেয়েহে ভিডিঅ'কেইটা শেষলৈ চাই থাকিবা। ধন্যবাদ। জয় আই অসম।